আমাৰ জীৱনটোৱে এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি বাগৰি হাৰি গ'লে নহ'ব। জীৱনত কেতিয়াবা বাগৰি পৰোঁ, কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, আপোন মানুহবোৰো নাহে। সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাব পাৰে। যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত কথাই নষ্টও কৰিব পাৰে। যদি মোক আপুনি বেয়া পাই পাওক, কিন্তু নিজৰ লগতে আনকো বেয়াকৈ কৈ সাঙুৰি নল'ব। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক, উপদেশৰ প্ৰয়োজন নাই। সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে, সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম।